নমস্কাৰ, মই ভাগ্যশ্ৰী তামুলীয়ে সদৌতিলৈকে মান্যানুসাৰে শ্ৰদ্ধা আৰু মৰম নিবেদন কৰি আৰম্ভ কৰিবলৈ লৈছোঁ ইউটিউবৰ এটি নতুন চেনেল। এই চেনেলটোৰ উদ্দেশ্য হ'ব আমাৰ শিক্ষাৰ্থীসকলক নৱম, দশম, একাদশ, দ্বাদশ আৰু স্নাতক মহলাৰ শিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰমিক যি অসমীয়া কবিতা আছে সেই কবিতাসমূহৰ বুজনি দিয়া। সমান্তৰালভাৱে যিসমূহ কবিতাই আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে সেই কবিতাসমূহৰো এক আলোচনা আমাৰ এই চেনেলটোৰ মাধ্যমেদি আগবঢ়াই নিয়া হ'ব। কেন্দ্ৰবিন্দু হৈছে যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকল, সেয়েহে তেওঁলোকলৈ এটি বিনম্ৰ অনুৰোধ, তোমালোকৰ আকৰ্ষণ জন্মাবৰ বাবে, অসমীয়া সাহিত্যক ভাল পাবৰ বাবে কবিতাক মূল বিষয় হিচাপে লৈ আমি আমাৰ এই যি প্ৰয়াস, বিনম্ৰ প্ৰয়াস তাৰ বাবে আগবাঢ়িছোঁ। আশা ৰাখিছোঁ তোমালোকৰ এই পাঠ্যক্ৰমৰ বুজনিৰ এই আমাৰ যি চেনেল আমি আৰম্ভ কৰিছোঁ তাত তোমালোকে সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াবা। আৰু যদি কিবা বুজোৱাত বা বুজনিত কিবা যদি ৰৈ যায়, তোমালোকৰ কঠিন কিবা ৰৈ যায়, তেনেহ'লে আমাৰ লগত কমেণ্ট কৰি জনাবা। আমি যৎপৰোনাস্তি চেষ্টা চলাম অতি সৰলকৈ তোমালোকৰ বোধগম্য হোৱাকৈ তোমালোকৰ পাঠ্যপুথিৰ প্ৰত্যেকটো কবিতা আলোচনা কৰিবলৈ। সেয়েহে আমাৰ লগত সহযোগিতা কৰাৰ কাৰণে তোমালোকক বিনম্ৰভাৱে অনুৰোধ জনালোঁ আৰু আশা ৰাখিলোঁ তোমালোকে তোমালোকৰ এই শৈক্ষিক যাত্ৰাত অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবৰ কাৰণে একো যেন সুনিপুণ যোদ্ধা আৰু বাচক বনীয়া একোটা আমাৰ উপহাৰ হ'ব।